নমস্কাৰ বন্ধুসকল, যিহেতু এতিয়া পিকনিকৰ ছিজন চলি আছে, বলকচোন আপোনালোকক এটা পিকনিকৰ ধুনীয়া জেগালৈ লৈ যাওঁ। চাওক কি সুন্দৰ পৰিৱেশ দেখিছেনে। যোৱাকালি ইয়াত এটা পিকনিক ধুনীয়াকৈ আয়োজন কৰা হৈছিলে। ইমান ধুনীয়া জেগা দেখিছেনে, কি ধুনীয়া। আমি গৈ আছোঁ একেবাৰে নদী একেবাৰে কিনাৰলৈ, ব্ৰহ্মপুত্ৰৰ কিনাৰত। চাওক ইমান ধুনীয়া জেগা কৈছে নহয়, একদম মানে চবফালে পৰিৱেশটো ইমান ধুনীয়া আছিলে নহয়, মানে পৰিৱেশটো যথেষ্ট ভাল লগা। আপোনালোকেও যদি ইয়াতে কেতিয়াবা আহিব বিচাৰে আহিব পাৰিব, যিহেতু এতিয়া জানুৱাৰী আহি আছে, নতুন বছৰ আহি আছে। নতুন বছৰে আপোনালোকে ইয়াত উদযাপন কৰোঁ বুলি ক'লেও এটা সুন্দৰ পৰিৱেশ আপোনালোকে পাব। চাওকচোন ভিউটো কি ধুনীয়া, হয়নে? ধুনীয়া নহয়নে ভিউটো? এয়া চাওক, আমি কিবা কিনাৰত পাই গ'লোহি। এই নদীৰ পৰিৱেশটো চাওক কি ধুনীয়া ভিউ। আপোনালোকে ইয়াত ধুনীয়াকৈ ফূৰ্তি কৰিব পাৰিব, দিনজোৰা উদযাপন কৰিব পাৰিব, আৰু লগ বন্ধুৰ সৈতে একদম ধুনীয়াকৈ আনন্দৰে এসাঁজ খাব পাৰিব। আপোনালোকে যদি এই ঠাইটোত আহিব বিচাৰে, আপোনালোকে মিলনগুৰি আহি গ'লে হৈ গ'ল। আপোনালোকে ইয়াত ধুনীয়া পিকনিক স্পট আছে। তো ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ চাই থকাৰ বাবে সকলোকে।